এসপ্তাহ ধৰি প্ৰচণ্ড ৰ'দ আৰু ৰ'দৰ পিছত আজি আহিছে বৰষুণ। বৰষুণ পৰো পৰো হৈ আছে আৰু বতাহ মাৰিছে। বহুত ভাল লাগিছে। ইমান গৰম এইকেইদিন একদম মানে সহ্য কৰিব নোৱাৰা। আজিহে ভাল লাগিছে। সকলোকে স্বাগতম জনাইছোঁ আমাৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ। আশা কৰোঁ আপোনালোক সকলোৰে ভাল। ভগৱানৰ কৃপাত আমাৰো ভালেই। এয়া চাদৰ ওপৰত আহি গ'লোঁ আৰু চাদৰ ওপৰত তেনেকৈ খেতি নাই বৰ্তমান একো। এয়া জলকীয়া আগতে খুব লাগিছিলে আৰু এতিয়া গছডাল অকণমান বেয়া হৈ গৈছে আৰু এয়া কিছুমান লাগি আছে জলকীয়া। আৰু এইবিলাক আছিলে ভেন্দিবোৰো এতিয়া শুকাই গ'ল, আকৌ নতুনকৈ লগাব লাগিব। এয়াও জলকীয়া, এতিয়া অৱস্থা বেয়া হৈ গৈছে। জলকীয়াৰ সৰু সৰু হৈ গৈছে, পুৰণা গছ যিহেতু। এইডাল আকৌ ভালকৈ লাগি আছে দেই জলকীয়া। আৰু এইডাল ভেন্দি এডাল হৈছে আৰু মৰিচা শাক অলপ গজিছে আৰু এইবোৰ জাবৰ আঁতৰাই থোৱা হৈছে। বৰষুণ আৰম্ভ হৈছে অলপ অলপ এটুপ দুটুপ। আকাশখন চাওক, সম্পূৰ্ণ মেঘাচ্ছন্ন। এয়া ছোৱালীজনীয়ে গান শুনি আছে, গান শুনি শুনি ডান্স কৰি আছে। তাই পলাব বিচাৰিছে। আজি হাই নোকোৱা? নকওঁ। কিয়? হাই নমস্তে। হাই নমস্তে। বৰষুণৰ বতৰ, সেইকাৰণে ভাবিলোঁ চাহ আৰু পকৰি খাই লওঁ। বৰষুণৰ বতৰত চাহ পকৰি খাই খুব ভাল লাগে নহয় জানো। আৰু ভাত অকণমান দেৰিকৈ বনাম, গতিকে এয়া মই বনাই আছোঁ চাহ আৰু পকৰি। এয়া চাহ আৰু পকৰি ৰেডি হৈ গ'ল আৰু এতিয়া আমি খাই লওঁ, তাৰপিছত ভাত বনাবলৈ যাম। ৰাতি 10:30 বাজিবৰ হ'ল। এতিয়া আমি খাই বৈ আজৰি, গোটেই দিনটোৰ কাম বন সামৰি এতিয়া ডিনাৰো কৰি হ'ল। এতিয়া ভাবিছোঁ অকণমান ভিডিঅ' কৰোঁ। ভিডিঅ' মানে কি আৰু অলপ কথা বতৰা পাতিম আমি। আমাৰ ছোৱালীজনী মানে আমাৰ ৰাজকুমাৰী মানে বহুত টেনশ্যন হৈ গৈছে। মানে কি হ'ল, আজি মেগী বনাই থাকোঁতে এটা মানে তাইৰ মানে মনলৈ বোলে এটা কথা আহিলে। এই কথাটো হ'ল কি, তাই মানে কথাটো চিৰিয়াছ কথাই বাৰু। তাই মানে ভাবিছে যে লাইফত মই কি কৰিম, কেনেকৈ আগবাঢ়িম, মানে ভৱিষ্যতে মই নিজে মানে আত্মনিৰ্ভৰশীল কেনেকৈ হ'ম। তাইৰ মনত বোলে সেইবিলাক কথা আহিছে আৰু সেইবিলাক কথা মনলৈ অহাৰ পিছত মানে তাই মোক মানে সুধিছে আৰু তাই মানে মোৰ পৰা কিছুমান মানে উপদেশ বিচাৰিছে, কেনেকৈ কি কৰিলে মানে তাই লাইফত আগবাঢ়ি যাব পাৰিব, কেনেকৈ ছাকচেছ হ'ব, কেনেকৈ মানে আত্মনিৰ্ভৰশীল হ'ব পাৰিব। সেই বিষয়ে মানে তাই মানে এতিয়াৰ পৰাই বহুত টেনশ্যন। আৰু ভালো লাগিছে কথাটো শুনি, কাৰণ ইমান সৰুতেই যে তাই এইবিলাক কথা ভাবিছে। আৰু মই মানে কি ক'ম আৰু, মই বুজাইছোঁ কিছুমান কথা যে ৰেগুলাৰলি পঢ়িব লাগিব আৰু মানে বেলেগ কথাত সময় নষ্ট কৰিব নালাগিব, আৰু যাতে মোবাইলটো অনবৰত চাই নাথাকে। বাৰু মোবাইলটো ইমান চাবলৈ সময় নহয়েই, কাৰণ অনলাইন ক্লাছ চলি থাকে, তাৰপিছত কুৱেশ্যন আনচাৰ কিছুমান লিখিবলৈ দিয়ে, গতিকে বেলেগ একো তেনেকুৱা সময় নাপায়েই। আৰু কি, পঢ়া শুনাত ভাল হোৱাৰ বাহিৰেও মানে
কি হ'ব লাগে আচলতে মানুহ সদায় সৎ হ'ব লাগে, কাৰো অপকাৰ কৰিব নালাগে। মানে সেইটোৱে, অকল যে পঢ়া শুনা কৰি ডাঙৰ মানুহ হ'ম সেইটো ভাবি থাকিলে নহয়। মানে কি যাতে আমি আনৰ কোনোদিনাখনে অপকাৰ নকৰোঁ, সদায় সৎ পথত চলোঁ, সদায় সত্যত থাকোঁ, মানে সেইটোৱে ভাবিব লাগে। আৰু মই দুইটা ল'ৰা ছোৱালীকে মই সেইটোৱে শিকাইছোঁ, যাতে কোনোদিনাখনে কাৰো অন্যায় নকৰে, সদায় মানে সৎ পথত চলে, সেইটোকে শিকাইছোঁ। আৰু তাইক মই এইবিলাক কথা বুজাইছোঁ। আৰু তেনেকৈ আগবাঢ়িব লাগিব জীৱনত। গতিকে ইমান সৰুতে তাই ইমান মানে টেনশ্যন হৈ গৈছে, কি ক'ম আৰু। এতিয়া বুজি পালানে? ভালকৈ পঢ়া শুনা কৰিলে চিৰিয়াছলি, বা অবাবত সময় নষ্ট নকৰিলে, সময়মতে কাম কৰিলে তো নিশ্চয় সফল হ'বই। গতিকে চেষ্টা কৰি থাকিব লাগিব সদায়। আৰু এতিয়া ৰাতিও হৈছে আৰু তাইৰ টোপনিও ধৰিছে। গতিকে আজিৰ ভিডিঅ'টো ইমানতে সামৰোঁ। আৰু আপোনালোককতো সদায় যেনেকৈ কওঁ, ছাবস্ক্ৰাইব কৰিব, তাৰপিছত ভাল ভাল কমেণ্ট কৰিব, তাৰপিছতে ভিডিঅ'টো যদি ভাল পায় শ্বেয়াৰ কৰিব, আৰু লাইক এটাটো দিবই লাগিব, হয়নে নহয়? তেনেহ'লে আজিলৈ আহোঁ, পুনৰ এটা নতুন ভিডিঅ'ত লগ পাম। নমস্কাৰ। বাই বাই।